27 এপ্ৰিলৰ পৰা বিটিচি এই প্ৰশাসন গভৰ্ণৰৰ হাতত যোৱাৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে মহামহিম ৰাজ্যপাল ইয়াত ভিজিট কৰিবলৈ আহিছে আৰু এই সময়ত তেওঁ বিভিন্ন দল সংগঠনৰ লগত মিলিত হ'ব আৰু আমাৰ যিখিনি নিখিল বড়ো ছাত্ৰ সন্থাৰ কিছুমান গ্ৰিভেন্সেছ আৰু কিছুমান ইছ্যুছ আছে আমি এইটো বিটিআৰবাসী ৰাইজ বা এই অঞ্চলৰ ৰাইজৰ হকে আমি কিছুমান দাবী উত্থাপন কৰিম। পোনপ্ৰথমে আমি ক'ম যে বৰ্তমান মহামাৰী কোভিড-19 লগত যেহেতু বিশ্ব বা ভাৰত আৰু অসমে যুঁজি আছে এই ক্ষেত্ৰত বিটিআৰবাসী যেহেতু গ্ৰীণ জোনত আছে এতিয়াও তো ইয়াত যিখিনি পদক্ষেপ মানে হাতত ল'ব লাগে ৰাজ্যপাল ডাঙৰীয়াই নিশ্চয় এই ক্ষেত্ৰত নিশ্চিত এটা পদক্ষেপ মানে ল'ব আৰু ৰাজ্য চৰকাৰে যিহেতু লৈ আছে। দ্বিতীয় কথা হ'ল যে সুশাসন আৰু কৰাপশ্যন ফ্ৰী এটা আমাক শাসন লাগে আৰু ইয়াৰ কাৰণে ৰাজ্যপাল ডাঙৰীয়াই নিজৰ যিখিনি সময় তেওঁ এই এডমিনিষ্ট্ৰেশ্যনখন চলাব তো ইয়াৰ যোগেদি এটা সুশাসন আৰু কৰাপশ্যন ফ্ৰী লগতে স্পীডি ডেভেলপমেণ্ট উন্নয়নৰ সকলো স্তৰ আমি পাম বুলি আমি আশা কৰিছোঁ। গ্ৰাছৰুট যিখিনি ডেভেলপমেণ্ট ব্লক লেভেলত বা মানে গাঁও অঞ্চলত বা যিখিনি গ্ৰাছৰুট লেভেলৰ যিখিনি উন্নয়নৰ কাম কাজ যাতে স্থগিত নহয় সকলো কাম কাজ যাতে সুচাৰুৰূপে ইয়াত মানে চলাই যাব পাৰে আৰু আমি কৈছোঁ যে সকলো ব্লক আৰু চাৰ্কল অফিচত এটা এটাকৈ কমপ্লেইন বক্স ৰাখিব লাগে যাতে এডমিনিষ্ট্ৰেটৰ বা প্ৰিন্সিপাল ছেক্ৰেটাৰীক ৰাজ্যপাল ডাঙৰীয়াক যিখিনি জনাব লাগে ৰাইজৰ যিখিনি সুবিধা যিখিনি তেওঁলোকৰ প্ৰব্লেমছ ইছ্যুছবিলাক থাকে এইবিলাক যাতে দাঙি ধৰিব পাৰে। তো ইয়াৰ কাৰণে আজি তাৰিখত আমি টোটেল 13 কিছুমান গ্ৰিভেন্সেছ লৈ পেলাই আমি ইয়াত আহিছোঁ আৰু এইটো যিহেতু চিল খামত আছে আমি সকলো কথা ইয়াত মানে উল্লেখ কৰা নাই। তো ইয়াৰ কাৰণে আমি ভাবিছোঁ যে ৰাজ্যপাল ডাঙৰীয়াই এই গোটেই বিষয়বস্তুৰ ওপৰত তেওঁ নজৰ দিব আৰু অনাগত দিনত তেওঁ মানে সমাধান কৰিবৰ কাৰণে নিশ্চয় চেষ্টা চলাব। এইটো প্ৰশাসনিক এটা মেটাৰ হয়। এইটো জিলা প্ৰশাসন আছে বা তেওঁলোকৰ যিখিনি নিৰ্দেশ আছে তো ৰাজ্যপাল ডাঙৰীয়াক চবে সন্মান জনায় আৰু ইয়াত কাকো অসন্মান জনোৱাৰ কথা নাই। তো ইয়াৰ কাৰণে সকলো যিহেতু ল' এণ্ড অৰ্ডাৰ আৰু এতিয়া প্ৰধান যিহেতু ক'ভিডৰ লগত যুঁজি আছে তো ইয়াত কোনো ৰাজনীতিক যাতে চলিব নালাগে। ক'ভিডৰ লগত যুঁজা আৰু অৰ্থনৈতিক ক্ষেত্ৰত বা সুশাসনৰ ক্ষেত্ৰত সকলো কাম কাজ যাতে নিয়াৰিকৈ চলাই লৈ যাব পাৰে তাতেই বেছি গুৰুত্ব দিব লাগে বুলি মই আশা কৰোঁ।